নাজানো কিয় আজিকালি ৰবিদাক দিনক দিনে ভাল লগা হৈ গৈ আছে। নাজানো কিয় আজিকালি ৰবিদাক দিনক দিনে ভাল লগা হৈ গৈ আছে, যেন পচন্দৰ আন এটা নাম ৰবি শৰ্মা হৈ পৰিছে। তেখেতৰ যিটো আচৰণ যিটো গাম্ভীৰ্যপূৰ্ণ, যিটো নিজৰ স্থিতিত অটল, সেইবিলাক মন্তব্যৰ কাৰণে আজিকালি বহুতৰে পচন্দ হৈ পৰিছে ৰবিদা। নমস্কাৰ জনাইছোঁ, মই পাপু A2Z, মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে থাম্বনেইল চাই গমেই পাইছে আজি ৰবি শৰ্মাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আজি কথা ক'বলৈ গৈ আছোঁ ৰবি শৰ্মাৰ ওপৰত। চাওক, ৰবি শৰ্মাৰ জন্ম 1972, 19 ছেপ্টেম্বৰ। তেখেতৰ ঘৈণীয়েকৰ নাম হৈছে মৈত্ৰী প্ৰিয়দৰ্শনী, আৰু তেখেতৰ ঘৰ বুলি ক'লে এতিয়া গুৱাহাটীতে হয়। অৰিজিনেলি নলবাৰীৰ পৰা বিলং কৰে, আৰু তেখেতৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা আপোনাৰ কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰী, পাছত আৰ্য বিদ্যাপীঠৰ পৰা ডিগ্ৰী, তাৰপিছত অভিনয় জগতৰ লগত নাম বুলি ক'লে আমি তেতিয়া সৰু আছিলোঁ, যেতিয়া বাৰুদ, নায়ক, হিয়া দিয়া নিয়া আদিৰ দৰে ছুপাৰ হিট চিনেমা আমাক উপহাৰ দিছিলে। বিগ বাজেটৰ চিনেমা আছিলে, লগতে ছুপাৰ হিট ব্লকবাষ্টাৰ চিনেমা আছিলে অসমীয়া উদ্যোগত। তেখেতৰ ৰঘুপতি চিনেমাখন আহি আছে, গতিকে ৰঘুপতি চিনেমাখন সফল হওক, বাণিজ্যিকভাৱে সফল হওক, তাৰে কামনা কৰিছোঁ। আমি চাব যাম ৰঘুপতি। তেখেতৰ অভিনয়ে সদায়ে দৰ্শকৰ মনত দৃষ্টি আকৰ্ষণ কৰি আহিছে, গতিকে এইবাৰো নিশ্চয় ৰঘুপতি চিনেমাখনে এটা নতুনত্ব দিব বুলি আমি আশাবাদী। গতিকে ৰঘুপতি চিনেমাখন সফল হওক, তাকেই কামনা কৰিছোঁ। নাজানো কিয় আজিকালি ৰবিদাক ভাল লগা হৈ গৈছে দিনক দিনে। তেখেত এটা বিশেষ ব্যক্তিত্বৰ অধিকাৰী, তেওঁ যেন অনন্য, তেওঁ সদায় বেলেগ, অনন্য, একক, অনন্য। তেখেতৰ প্ৰতি ভাল পোৱা ভাৱটো আমাৰ বাঢ়ি গৈ আছে, যে নিজৰ স্থিতিত অটল, মানে যিটো গহীন গম্ভীৰ আচৰণ, সেইটোৱে আমাক বাৰুকৈ আপ্লুত কৰিছে। গতিকে ৰবিদাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আমি। জয় অসম, জয় ৰবিদা।